আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম গুগল পে একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰিব পাৰি, ইয়াত বেংক একাউণ্ট এড কেনেকৈ কৰিব পাৰি আৰু গুগল পে একাউণ্টৰ পৰা বেংকলৈ UPI আইডিৰ সহায়ত আৰু QR কোড স্কেন কৰি কেনেকৈ পইচা পঠিয়াব পাৰি বা ট্ৰান্সফাৰ কৰিব পাৰি। গুগল পে একাউণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে আমাক তিনিটা বস্তু প্ৰয়োজন হ'ব। বেংক একাউণ্ট লাগিব আৰু বেংক একাউণ্টৰ লগত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো লিংক হৈ থাকিব লাগিব আৰু ATM কাৰ্ড বা ডেবিট কাৰ্ড লাগিব। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰিব। প্লে ষ্ট'ৰ অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত গৈ টাইপ কৰিব গুগল পে। টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত গুগল পে এপছটো অ'পেন হৈ আহিব। তো গুগল পে এপ্লিকেশ্যনটো মোৰ ইয়াত ইনষ্টল কৰা আছে, সেইবাবে অ'পেন কৰিবলৈ আহিছে। আপোনালোকে ইনষ্টল কৰি ল'ব। মই এতিয়া ইয়াত অ'পেন কৰিম। তো অ'পেন হোৱাৰ পিছত গুগল পে'টো আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো এড কৰিব। মই ইয়াত মোৰ নিজৰ মোবাইল নাম্বাৰটো এড কৰি লৈছোঁ আৰু আপোনাৰ ইমেইলটো চিলেক্ট কৰি ল'ব। তাৰপিছত কণ্টিনিউ কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটোত এটা OTP আহিব। সেই OTPটো অট'মেটিক ডিটেক্ট কৰি লয় নিজে মোবাইলে। তো মই ইয়াত এতিয়া ডিটেক্ট কৰি ল'লে OTPটো। OTPটো ডিটেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত এটা গুগল পে চিকিউৰিটিৰ কাৰণে ইয়াত এটা লগ দিব লাগিব। তো আপোনাৰ নিজৰ হোম স্ক্ৰীণত যোনটো লগ আছে সেইটো দিব পাৰে, নহ'লেও বেলেগ গুগল পে পিন ক্ৰিয়েট কৰিব পাৰে 4 ডিজিটৰ। তো মই ইয়াত বেলেগ গুগল পিন দিম, সেইবাবে গুগল পেইনটো চিলেক্ট কৰি ল'লোঁ আৰু কণ্টিনিউ কৰি দিব। তো এতিয়া আপুনি নিজে বিচৰা গুগল পে পিনটো দি ল'ব। তাৰপিছত আপুনি গুগল পে একাউণ্টটো ক্ৰিয়েট হৈ যাব। পাৰ্মিশ্যন বিচাৰিছিলে, সেই পাৰ্মিশ্যনখিনি এলাউ কৰাৰ পিছত আপোনালোকে ইয়াত বেংক একাউণ্ট এড কৰিব লাগিব। গুগল পে একাউণ্ট ক্ৰিয়েট হৈ গ'ল, কিন্তু আমি ইয়াত এতিয়া বেংক একাউণ্ট এড কৰিব লাগিব, তেতিয়াহে আমি মানি ট্ৰান্সফাৰ কৰিব পাৰিম। তো বেংক একাউণ্ট এড কৰিবৰ কাৰণে ৰাইট ছাইডে থকা অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত বেংক একাউণ্ট এড কৰিব লাগিব। বেংক একাউণ্ট এড কৰিব হ'লে আমি বেংক একাউণ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰৰ লগত যিটো বেংক একাউণ্ট লিংক হৈ আছে সেই বেংকটো আপোনাৰ নিজৰ বেংকটো চিলেক্ট কৰিব। মোৰ ষ্টেট বেংক হোৱাৰ কাৰণে মই ষ্টেট বেংক চিলেক্ট কৰিম। তো চিলেক্ট কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰটোৰ লগত এটা SMS পঠিয়াব লাগিব। মোবাইল নম্বৰ এটা SMS পঠিয়াব হ'লে চেণ্ড SMSটো ক্লিক কৰি দিব। তো ইয়াত এতিয়া SMS চেণ্ড কৰিব। তো SMS চেণ্ড কৰিবৰ কাৰণে আপোনাৰ ওচৰত মিনিমাম 1 টকাৰ পৰা 2 টকা থাকিবই লাগিব, তেতিয়াহে। তো চেণ্ড হৈ গ'ল মেছেজটো। এতিয়া ভেৰিফাই কৰি আছে। তো ভেৰিফাই হৈ গ'ল। ইয়াত ৰাইট চিন আহিছে। তো আমাৰ ইয়াত বেংক একাউণ্টটো ফাইন কৰি ল'লে। আমাৰ বেংক একাউণ্ট এইটো হয়, ষ্টেটমেণ্টখন ইয়াত দেখাই দিছে এইটো বেংক একাউণ্ট। তো আমাৰ বেংক একাউণ্টটো ইয়াত চিলেক্ট কৰিলে, ভেৰিফাই হৈ গ'ল। এতিয়া আমি এড কৰিব হ'লে ষ্টাৰ্ট কৰিম আৰু আপোনাৰ ATM বা ডেবিট কাৰ্ডখনৰ লাষ্টৰ 6টা সংখ্যা ইয়াত দিব লাগিব। এই ডেবিট বা ATM কাৰ্ডখনৰ লাষ্টৰ 6টা সংখ্যাটো ইয়াত দিব লাগিব। তো 6টা সংখ্যাটো আমি ইয়াত দি দিম আৰু এক্সপায়াৰ ডেটটো দিব লাগিব আৰু নেক্সট কৰি দিব। তো আমাৰ ইয়াত আমাৰ ATM কাৰ্ডখনৰ 6টা সংখ্যা দি দিলোঁ আৰু এতিয়া ক্ৰিয়েট পিন অপশ্যনত ক্লিক কৰি অলপ দেৰি ৱেইট কৰিব। ৱেইট কৰিলে ইয়াত OTP এটা আহিব। এইটো এণ্টাৰ OTP। আমাৰ যোনটো আমি ক্ৰিয়েট কৰিম ইয়াত পিন এটা ছেট কৰিব লাগে। সেই পিনটোৰ কাৰণে আমাৰ OTP এটা বিচাৰিছে। OTPটো আমি ইয়াত দি দিম। OTPটো আহি গ'ল। তো OTPটো আমি এণ্টাৰ কৰিলোঁ। এণ্টাৰ কৰাৰ পিছত আমি ছেট UPI পিন এটা ছেট কৰিব লাগিব। সেই UPI আপোনাৰ মনত থকা UPI পিন এটা ছেট কৰিব 6টা সংখ্যাৰ। তো মই ইয়াত এইটো ছেট কৰি ল'লোঁ। আকৌ কনফাৰ্ম UPI পিন কনফাৰ্ম কৰি ল'ব। তো এড বেংক একাউণ্ট। তো আমাৰ বেংক একাউণ্টটো এড হৈ যাব। UPI পিন ছেট কৰাৰ পিছত আমাৰ বেংক একাউণ্টটো এড হৈ গ'ল।
বেংক একাউণ্ট এড কৰাৰ পিছত আমি বেলেঞ্চ চেক কৰিবৰ কাৰণে স্ক্ৰল ডাউন কৰি তললৈ যাব লাগিব। তলত যোৱাৰ পিছত আমাৰ ইয়াত চেক বেলেঞ্চ একাউণ্ট সেইটো আহিছে, তাত আমি ক্লিক কৰি বেংক একাউণ্টটো চেক কৰিব পাৰোঁ। চ' চেক কৰিবৰ কাৰণে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ UPI পিন আমি য'ত ছেট কৰিছিলোঁ সেই UPI পিনটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। UPI পিন এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ৰাইট ক্লিক কৰি দিলে মানে আমাৰ বেংক একাউণ্টত যিমান বেলেঞ্চ আছে সেই বেলেঞ্চটো আমাৰ ইয়াত শ্ব' হৈ যাব। বেংকৰ নামটো আহিব আৰু আপোনাৰ ইয়াত বেলেঞ্চটো শ্ব' হৈ যাব। আমি মানি ট্ৰান্সফাৰ কৰিম। তো ট্ৰান্সফাৰ কৰিব হ'লে UPI পে'মেণ্টৰ পৰা মানি ট্ৰান্সফাৰ কৰিবলৈ নিউ পে'মেণ্টটো আছে, নিউ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত বেংকত ট্ৰান্সফাৰ কৰিব পাৰে, ফোন নাম্বাৰ দিও আপুনি ট্ৰান্সফাৰ কৰিব পাৰে, নহ'লেও UPI ID বা QR ক'ডৰ সহায়ত মানি ট্ৰান্সফাৰ কৰিব পাৰে। তো আমি UPI ID সহায়ত মানি ট্ৰান্সফাৰ কৰিম। সেইকাৰণে UPI IDটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত UPI ID ক্লিক কৰিব। UPI IDত ক্লিক কৰাৰ পিছত আপোনাৰ UPIটো ইয়াত এণ্টাৰ কৰিব লাগিব। তো মই UPI IDটো এণ্টাৰ কৰি ল'ম ইয়াত। UPI IDটো এণ্টাৰ কৰাৰ পিছত ভেৰিফাই কৰিব। ভেৰিফাই কৰি মোৰ ইয়াত নামটো আহি গ'ল। তো ভেৰিফাই হৈ গ'ল। যদিহে ৰং হ'লে মানে আপোনাৰ ভেৰিফাই নহ'ব। তো ইয়াত শুদ্ধ হৈ গ'ল কাৰণে ইয়াত মই অ'কে কৰিম, ক্লিক কৰিম। ক্লিক কৰি কণ্টিনিউ কৰিব। তো আমি মানি ট্ৰান্সফাৰ কৰিব লাগিব। তো পে'মেণ্ট কৰিব হ'লে এই পে' অপশ্যনটোত আমি ক্লিক কৰিব লাগিব। পইচাটো ট্ৰান্সফাৰ কৰিবলৈ পে' অপশ্যনত ক্লিক কৰিব। কিমান টকা ট্ৰান্সফাৰ কৰিব বিচাৰিছে, কিমান টকা, মই ইয়াত 500 ট্ৰান্সফাৰ কৰি দেখাম। মই 500 ক্লিক কৰিলোঁ। আপুনি যিমান টকা ট্ৰান্সফাৰ কৰিব বিচাৰে টকাটো ইয়াত লিখিব। আৰু ইয়াত আপুনি টাইপ কৰিব পাৰে কি কাৰণে পইচাটো ট্ৰান্সফাৰ কৰিব বিচাৰিছে, আপুনি সেইটো ইয়াত লিখিব পাৰে। তো মই নিলিখিলেও একো নাই, এইটো অপশ্যনেল হয়, লিখিব পাৰে নিলিখিব পাৰে। তো মই একো নিলিখোঁ, সেইকাৰণে ৰাইটত ক্লিক কৰিলোঁ। ক্লিক কৰি প্ৰচিড টু পে' ইয়াত ক্লিক কৰিব, গ্ৰাণ্ট কৰিব আৰু এইখিনি এলাউ কৰিব পাৰ্মিশ্যনখিনি। তো প্ৰচেছিং হৈছে। তো আমাৰ ইয়াত এতিয়া আমি যোনটো UPI ID ছেট কৰিছিলোঁ UPI পিন, সেই UPI পিনটো ইয়াত এণ্টাৰ কৰি দিব। UPI পিনটো এণ্টাৰ কৰাৰ পিছত ৰাইট ক্লিক কৰি দিলে পইচাটো ট্ৰান্সফাৰ হৈ যাব। গুগল পে'ৰ পৰা বেংকলৈ মানি ট্ৰান্সফাৰ কৰিবলৈ হ'লে প্ৰথমে নিউ পে'মেণ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব। নিউ পে'মেণ্টত ক্লিক কৰি বেংক ট্ৰান্সফাৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত বেংকৰ ডিটেইলছটো দিব লাগিব, যেনে বেংকৰ নাম্বাৰ, IFSC কোড আৰু নামটো ইয়াত দিব লাগিব। তো আমি ইয়াত বেংকলৈ ট্ৰান্সফাৰ কৰিছোঁ, সেইটো কাৰণে বেংকৰ ডিটেইলছটো দিম। IFSC কোডটো দিব লাগিব। IFSC কোডটো দিয়াৰ লগালগ আপোনাৰ বেংকটো ক'ত আছে তো তাৰ লোকেশ্যনটো ইয়াত দেখাই দিয়ে। আৰু ইয়াত নামটো দি দিব, যালৈ ট্ৰান্সফাৰ কৰিব বিচাৰে তাৰ নামটো, আৰু কণ্টিনিউ ক্লিক কৰি দিব। কণ্টিনিউ ক্লিক কৰি দিয়াৰ পিছত আপুনি যিমান টকা ট্ৰান্সফাৰ কৰিম বুলি ভাবিছে, যিমান টকা ট্ৰান্সফাৰ কৰিব সেই টকাটো ইয়াত দি দিব। আৰু ইয়াত এটা অপশ্যন আছে, ইয়াত আপুনি কি কাৰণে পইচাটো দিব বিচাৰিছে সেইটো লিখিব পাৰে বা নিলিখিব পাৰে। আমি ইয়াত নিলিখোঁ আৰু ৰাইট চাইড ক্লিক কৰি প্ৰচিড টু পে' অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি যোনটো UPI পিন ক্ৰিয়েট কৰিছিলে সেই UPI পিনটো ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰি দি ৰাইট চাইডত ক্লিক কৰি দিয়াৰ লগালগ বেংকলৈ ট্ৰান্সফাৰ হৈ যাব পইচাটো। এনেকৈ আমি বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ। UPI ID সহায়ত আমি মানি ট্ৰান্সফাৰ কৰিলোঁ। এতিয়া আকৌ QR ক'ড স্কেন কৰিও মানি ট্ৰান্সফাৰ কৰিব পৰা যায়। তো QR ক'ড স্কেন কৰিবৰ কাৰণে আকৌ নিউ পে'মেণ্টত ক্লিক কৰিব। নিউ পে'মেণ্টত ক্লিক কৰি ইয়াত অপশ্যনখিনি আহিব, বেংক ট্ৰান্সফাৰ, ফোন নম্বৰ ট্ৰান্সফাৰ, UPI ID আৰু QR ক'ড। তো QR ক'ডৰ কাৰণে আমি QR ক'ড অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিম। ক্লিক কৰি অ'পেন ক'ড স্কেনাৰত ক্লিক কৰি কেমেৰাটো অন হৈ যাব। পাৰ্মিশ্যন বিচাৰিছে আৰু মোৰ ওচৰত বেলেগ এটা মোবাইল আছে, সেই মোবাইল নম্বৰটোত QR ক'ডটো অ'পেন কৰি ল'ম। অ'পেন কৰি লৈ স্কেন কৰিব পাৰ্মিশ্যনটো এলাউ কৰিব। তো QR স্কেন কৰিলোঁ। QR ক'ড স্কেন কৰাৰ লগালগ আপোনাৰ মানি ট্ৰান্সফাৰ কৰিবৰ কাৰণে পে' অপশ্যনটো দেখাব। এই পে' অপশ্যনত ক্লিক কৰি কিমান টকা ট্ৰান্সফাৰ কৰিব সেই টকাটো এণ্টাৰ কৰি
প্ৰচিড টু পে'মেণ্ট কৰি দিব। আমি যোনটো UPI পিন ক্ৰিয়েট কৰিছিলোঁ সেই UPI পিনটো এণ্টাৰ কৰি পে'মেণ্ট কৰি দিলে মানে পইচাটো ট্ৰান্সফাৰ হৈ যাব।